নমস্কাৰ আপোনালোক সকলোকে পুনৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ অসম বুৰঞ্জীৰ 20টা very important questions answers আপোনালোকৰ কাৰণে লৈ আহিছোঁ সো আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে PNRD আসাম পুলিচ AB UB SI যি কোনো ষ্টেট লেভেলৰ এক্সামৰ কাৰণে প্ৰিপাৰেচন কৰিব পাৰিব সো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক শেয়াৰ কৰক সাবস্ক্ৰাইব কৰক প্ৰথম প্ৰশ্ন বুৰঞ্জী শব্দৰ অৰ্থ কি বুৰঞ্জী শব্দৰ অৰ্থ হৈছে নজনা কথাৰ ভঁৰাল 2 নম্বৰ কুৰুক্ষেত্ৰ যুদ্ধত অংশগ্ৰহণ কৰা প্ৰাগজ্যোতিষপুৰৰ ৰজাজন কোন আছিল তেখেত আছিল ভগদত্ত কোৱেশ্চন নম্বৰ 3 কামৰূপ ৰাজ্যত বৰ্মন বংশৰ প্ৰতিষ্ঠাতা কোন ইয়াৰ উত্তৰ হ'ব পুষ্য বৰ্মন 4 নম্বৰ পুৰণি কামৰূপৰ 4 ভাগ অৰ্থাৎ 4টা ভাগ আছিল হেকেটা হৈছে ৰত্নপীঠ কামপীঠ স্বৰ্ণপীঠ আৰু হোমাৰ পীঠ শেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব কোৱেশ্চন নম্বৰ 5 আহোমসকলৰ ভাষাত অসমৰ নাম কি সো আহোমসকলৰ ভাষাত অসমৰ নামটো হৈছে মুংদুন দুন খাম আহোমসকল অসমলৈ কেতিয়া আহিছিল 1228 খ্ৰীষ্টাব্দত অসমৰ প্ৰথম ৰাজধানী কি আছিল তো আমি সকলোৱে জানো চৰাইদেউ খুবেই এটি কমন কোৱেশ্চন আহোমসকলৰ শ্ৰেষ্ঠ ৰজা কোন আছিল স্বৰ্গদেউ ৰুদ্ৰসিংহ আপোনালোকে সাবস্ক্ৰাইব আৰু শেয়াৰ কৰি ল'ব দেই 9 নম্বৰ কোৱেশ্চন আহোমৰ শেষ ৰজাজন কোন সো ইয়াৰ উত্তৰ হ'ব পুৰন্দৰ সিংহ পিতৃক হত্যা কৰি ৰাজপাটত অহা আহোম ৰজাজন কোন আছিল ইয়াৰ উত্তৰ হ'ব চুকলেং মুং যি নিজৰ পিতৃক হত্যা কৰি ৰাজপাটত বহিছিল আহোম প্ৰথমতে হোৱা বিবাহক কি বুলি কোৱা হয় ইয়াৰ উত্তৰ হ'ব চকলং লৰা ৰজাৰ প্ৰকৃত নাম কি চুলিকফা সতী জয়মতী কোন আছিল আহোম ৰজা গদাধৰ সিংহৰ পত্নী এওঁ স্বামী মংগলৰ বাবে জীৱন উৎসৰ্গা কৰি সতীত্বৰ খ্যাতি অৰ্জন কৰিছিল আমি সকলোৱে জানো 14 নম্বৰ বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজাজন কোন আছিল তেখেত আছিল ভাস্কৰ বৰ্মন Question number 15 যোগিনীতন্ত্ৰ মতে পুৰণি কামৰূপ ৰাজ্য কেই ভাগত বিভক্ত আছিল সো ইয়াৰ উত্তৰ হ'ব 4 ভাগত কামৰূপৰ বিক্ৰমাদিত্য বুলি কাক কোৱা হয় হু ইজ নন এজ বিক্ৰমাদিত্য অফ কামৰূপ তেখেত হ'ল নৰনাৰায়ণ অৰ্থাৎ ৰজা নৰনাৰায়ণ তেখেতক বিক্ৰমাদিত্য বুলি জনা যায় Question number 17 নাগশংকৰ দেৱালয় কোনে সজাইছিল সো ইয়াৰ উত্তৰ হ'ব কামৰূপৰ ৰজা নৰশংকৰে শালস্তম্ভ বংশৰ প্ৰথম ৰজাজন কোন আছিল ইয়াৰ উত্তৰ হ'ব শালস্তম্ভ Question number 19 শালস্তম্ভই কামৰূপৰ সিংহাসনত কিমান চনত বহিছিল অৰ্থাৎ ৰজা হৈছিল 650 খ্ৰীষ্টাব্দত শালস্তম্ভ বংশৰ অন্তিম ৰজাজনৰ নাম কি আছিল তেখেত আছিল ত্যাগ সিংহ সো আপোনালোকৰ কাৰণে আজি এইকেইটা প্ৰশ্নটো লৈ আহিলো আপোনালোকে যদি ভিডিওটো ভাল পালে তেনে লাইক কৰিব শেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰিব কিপ সাপোৰ্টিং যাতে এনে ধৰণৰ ভিডিওবিলাক দিবলৈ সাহস গোটাও থ্যাংক ইউ ধন্যবাদ জয় অসম